গাইজ কি খবৰ খাতি চবে চবৰ ভালে আৰু ভালে থাকক সুখত থাকক তাৰমানে মই বহুত দিন আপোনালোকক ভিডিঅ' দিব পৰা নাই একদম একচুৱেলি একদম বহুত চৰি ক'ব গ'লে মোক অলপ জোচ লাগে মোৰ বনাব মন নোযোৱা হৈ গ'ল মোৰ টমিটো মোক ঘূৰি আছে ইয়াত কি হৈছে নাজানো খালি মোক ভিডিঅ' বনাব মন নাই যোৱা সেইকাৰণে আপোনালোকে অলপ কমেণ্ট কৰি মোক জোচটো দিয়ক খালি আজি ৰাতি হৈ গ'ল বাৰু একচুৱেলি একদম মৰ্ণিং পৰা উঠিয়ে মই ভিডিঅ' বনাই ষ্টাৰ্টিং কৰিম আপোনালোকে চাব আৰু লাইক এণ্ড ছাবস্ক্ৰাইবটো আগে কৰি দিয়ক নতুন ভিডিঅ' পাবৰ কাৰণে এতিয়া মই মৰ্ণিং শুই উঠিব লাগিব আজি তাৰমানে ৰাতি হৈ গ'ল মোক বনাবলৈ একচুৱেলি মন নোযোৱা হ'ল খালি অলপ জোচ লাগে জোচ মেন আপোনালোকে মোক কমেণ্ট কৰি জোচ দিয়ক তেতিয়া মই পুৰা ভিডিঅ' আনিব চেষ্টা কৰিম পাওঁ আজি ৰাতিপুৱা মৰ্ণিঙৰ পৰা মই ষ্টাৰ্ট কৰিম এতিয়া কাৰণে বাই বাই হে গাইজ গুড মৰ্ণিং আৰু তাৰমানে উঠি মেলি মুখ পানী চব মই ধুই মেলি এতিয়া মই ভিডিঅ' বনাব একচুৱেলি বহুত ৰেডি আৰু পুৰা এক্সাইটেড হৈ আছোঁ বাদ দিয়া পুৰা একদম ভিডিঅ' বনাব পুৰা জোচ হৈ গ'ল পুৰা জোচ উঠি আছে মানে ভিডিঅ' বনাই এতিয়া মই ভিডিঅ'টো আপোনালোকক আৰম্ভ কৰোঁ এতিয়া গাইজ মই ঘৰৰ পিছফালে আহি গ'লোঁ ঘৰৰ আমাৰ পিছফালে পৰিৱেশটো এনেকুৱা তাৰমানে আৰু এতিয়া কাৰেণ্ট নাই যে সেইকাৰণে এতিয়া মটৰটো বেয়া হৈ আছে এতিয়া কি ক'ম আৰু এতিয়া টাইমলৈকে মাৰিলে সেইটো আছে সেইবুলি মায়ে এইটো কোনটো বাজি আছে আজি মায়ে এইটো বনাবে নেকি অঁ এইটো গাঁৱলীয়া বস্তু গাইজ তুমি বনাই খাব এতিয়া একদম কিবা কিবি দি আৰু গাইজ চাই থাকক আৰু গাইজ মানে এতিয়া আমাৰ ঘৰটো দেখুৱাম আজি দেখুৱাই দিওঁ আৰু উপায় নোহোৱা হৈ গৈছে কিন্তু আমাৰ ঘৰৰ আগ ফিল্ডটো আৰু এইটো বাই চান্স এতিয়া আমাৰ এইফালে ঘৰটো দেখুৱাই দিছোঁ আজি এইফালে চাইকেল এখন দি আছে এইটো হ'ল আমাৰ ঘৰ আৰু চাওক আৰু দেখুৱাই দিছোঁ আৰু আজি এইটো আমাৰ ঘৰ হয় এইটোতে থাকোঁ আৰু আমি গোটেইখিনি ঘৰ মানুহ খুব বেছি আমাৰ ঘৰত 10টা মানুহ আছে টোটেল ভণ্টি 3জনী ককা আইতা খোৱা খুৰী মা বাবা চব আৰু পৰিৱেশ সেইজনী আমাৰ একদম ডাঙৰ ভণ্টিজনী দেখুৱাই দিছোঁ আৰু সেইকেইজনী দেখুৱাই আছোঁ লগৰ কেইজনীমান এতিয়া আহিছে তাৰমানে এজনীয়ে কেমেৰাত ওলাব লাজ কৰিছে গাইজ এইজনী মোৰ নিজৰ ভণ্টি একদম এইজনী আমাৰ খোৱা জীয়েক আৰু এয়া বেগানী চাৰিওফালে বেগান আমাৰ ঘৰটো ফালে চাৰিওফালেই বেগান চাৰিওফালেই আৰু গাইজ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পৰা আপোনাৰ লাইকটো কৰি দিয়ক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অলপ পাৰিলে শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট দি মোক অলপ জোচ দিয়ক গাইজ মায়ে মানে মোক ভণ্টি হ'লে কিবা কথা এটা কয় মানে কৈ দিয়া জল্দি কোৱা যোৱা লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক মোক ভণ্টি হ'লে ক'লে য়েছ গাইজ মোক ক'ব গ'লে কেটিএমটোতো একেবাৰে বেয়া হৈ গ'ল এতিয়া মোৰ ভণ্টি ভাগৰ এইটো কেটিএম নহয় আৰু স্কুটি ক'ব লাগে ডিঅ' স্কুটি আজি ডিঅ' স্কুটি লৈ এপাক ঘূৰি আহোঁগৈ চাই থাকক আপোনালোকে গাইজ চেণ্ডাল পৰিয়ে থাকিল নহয় গাইজ মই এক্সেলাৰ দিছিলোঁহে মোৰ স্কুটিখনৰ চেণ্ডাল পৰিয়ে থাকিলে এতিয়া কি হ'ব চেণ্ডাল তুলিলো মানে এতিয়া মই লাহে লাহে চেকাখন চলাই যাব লাগিব ৰাস্তাৰ পৰা আপোনাৰ লগৰ মই দেখুৱাই আছোঁ ভিডিঅ' মানে মই এনেকৈ বাছত আহি পাই গ'লোঁ তাৰমানে এইফালে আমাৰ কি হৈ আছে আপুনি ফাগুনৰ কীৰ্তন হৈ আছে আৰু ভনী ওলাই একদম ইনষ্টাগ্ৰামৰ ৰিলছ মূৰত লাগি আছে ৰিলছ আৰু কি ক'ম আপুনি কিবা এটা ক'ব বিচাৰিব নেকি লাজ কৰে এইবিলাক বাদ দিয়া মই এইবিলাক ইগন'ৰ কৰি যাওঁ এতিয়া আগলৈ গেছ মানে আমাৰ ইয়াতে তাৰমানে ফাগুনৰ কীৰ্তন হৈ আছে তাৰমানে ইয়াতে হৈ আছে আৰু হওক আৰু আমি চেণ্টাৰলৈ যাওঁ মানে মই চাইকেলখন বহুত লাহেকৈ চলাবলগীয়া হৈছে মই কি ক'ম আৰু তাৰমানে এতিয়া চেণ্টাৰলৈ যাওঁ গৈ অলপ ফাইনেলি মই চেণ্টাৰ আহি পাই গ'লোঁ তাৰমানে এতিয়া মোৰ চাইকেলতে বহিব লাগিব মোৰ চাইকেলত পাম নাই আৰু গাড়ী চাবিটো একদম ভিতৰত কিবা এটা হৈছিল তাৰমানে ওলাই গৈ আছোঁ তাৰমানে আমিতো কৈ কি হৈছে কৈ দিয়া এই তাত কিবা এটা হৈ আছে আমি চাই আহোঁগৈ তাৰমানে মই চেণ্টাৰ আহি পাইছিলোঁ এই এক্সিডেণ্ট এটা হ'ল তাৰমানে মই ভিডিঅ' বনাব পাহৰি গ'লোঁ তাৰমানে সেইকাৰণে এতিয়া আগত হৈ আছে পুৰা গৈ আছোঁ তাৰমানে আপোনালোকৰ ভিডিঅ'টো চাই থাকক এনজয় কিবা এটা ক'ব বিচাৰিছে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া না ভাই কি কৰি আছে চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া চেনেলটো ভাল আৰু ছাবস্ক্ৰাইব দিয়ক চেনেলটো ভাল আৰু ছাবস্ক্ৰাইব কৰক না জল্দি কৰক 1K জল্দি কৰি দিয়ক গাইজ আমাৰ বহুত দেৰি হৈ গ'ল আমি এক্সিডেণ্টটো ক'ব গ'লে নেপাল বহি গাড়ীখন গুচি গ'ল আৰু সৰু স্কুলৰ পোৱালি এটা খুন্দিয়াই দিছিলে সেইকাৰণে তাৰমানে ধৰিছিল হ'বলা মিলি গ'ল হ'বলা আমি চেণ্টাৰৰ পৰা অহালৈকে তাৰমানে নিমিলিলে হয় নহয় ব্ৰো হয় নহয় বহুত দুখৰ কথা আমি চাব মন আছিলে পোৱালিটো কিবা হৈছে নেকি আমি চাব নাপালোঁ হয় নহয় পালোঁ নে বহুত দুখ এনেই আহিলোঁ চাইকেল মাৰি এনেই আহিলোঁ গাইজ এইখন স্কুললৈ এটা ল'ৰাক খুন্দিয়াইছিল তাৰমানে আৰু খুন্দিয়াই দিছিলে হৈ গ'ল মিলি গ'ল ল'ৰাটোক লৈ গ'ল হ'বলা হেৰিলৈ ল'ৰাটোক মানে কেটলা লৈ গুচি গ'ল আৰু ক'বলৈ লাজ তাৰমানে গাইজ মানুহে চাই দিলে মোৰ লাজ লাগি যায় কি কাৰণত ধৰিব পৰা নাই এই লাজটো নোহোৱা কৰিব লাগিবই মই গাইজ ইয়াক পঠিয়াই দিছোঁ আৰু মোৰ তাৰমানে ডিঅ' স্কুটিখন তাতে থৈ গৈছিলোঁ মোৰখনৰ ইমান চেন পৰি যায় নাই স্পীড যাব নোৱাৰিম যে
সেইকাৰণে মানে মোৰ এইখন ইয়াতে থৈ গৈছিলোঁ আৰু এতিয়া মই যাওঁ। ভিডিঅ' হৈ আছে বে সেইবাৰ গাইছ এইডাল চেনো পৰিলে বে গাইছ এইডাল চেনো পৰি গ'ল বহুত এখন চাইকেল চলাই বৰ প্ৰব্লেম পাইছোঁ আজি গাইছ মই কি ক'ম তাৰমানে গাইছ চেণ্ডেলে তোৰ খোৱা হ'ল নহয় বহুত প্ৰব্লেম হৈছে গাইছ এতিয়া মোৰ চেণ্ডেল ইমান পৰিছে ন ভাঙি দিম ধৰি লৈ ভিডিঅ' স্কুটি নেমানিম মই চেণ্ডেল ইমানেই পৰি আছে অথনিৰ পৰা মই বহুত আপত্তি পাইছোঁ গাইছ চাইকেলখন আনি মই ভুল কৰিলোঁ চেণ্ডেল মই তুলি লওঁ প্ৰথমে ৰখিব হা গাইছ ফাইনেলি গাইছ চেণ্ডেল তুলিলোঁ এখন জিঅ' স্কুটিখনৰ বৰ পইচা চেণ্ডেলটো টাইট কৰি নিমগৈ सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीर साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी नहीं कहने को मीना ये मोहब्बत वाला झूठा है साजन बिन सजनी चांद बिन चांदनी नहीं तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीर साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे ना परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी नहीं कहने को मीना ये मोहब्बत वाला झूठा है साजन बिन सजनी चांद बिन चांदनी नहीं গাইজ মানে ইয়াৰ হেৰি হৈ আছিলে গাইজ মানে তাৰমানে ইয়াত তাৰমানে ক'ৰবাত গৈ আছে আৰু নামঘৰটোলৈকে তাৰমানে সেয়াই চলি আছে তাৰমানে গাইজ এইফালে গ'ল এতিয়া আমাৰ ঘৰলৈ যাম আৰু অ' ভাই কিয় কৈ দিয়া কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া ক জলদি ক আৰু ক চেনেলটো ছাবস্ক্ৰাইব কৰিব ক চেনেলটো গাইজ স্ক্ৰাইব কৰক জলদি কৰক ফাইনেলি গাইজ মই ঘৰত সোমাই গ'লো আৰু ঘৰৰ বাটটো আমাৰ বহুত দূৰ আছে ঘৰৰ বাটটো সোমাই যাব লাগে গলি অদি আৰু সেয়াই আৰু আমাৰ চব চাৰিওফালে বেগানে আজি আপোনালোকক মোৰ ঘৰ ফৰ চব দেখুৱাই দিলোঁ আৰু আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা মৰমত কমেণ্ট কৰি দিয়ক তেতিয়া মোৰ ৰ'জটো আৰু আহিব বাই বাই গাইজ